লকডাউনৰ দিনবোৰ শুই পেলাই পাৰ কৰাটো নাই আপোনালোকে? নাই কৰা ন? ভাবিছে চাগে সাজি কাচি ক'ত ওলাইছোঁ যাবলৈ এনেকুৱা কৰোণাৰ দিনত। চ' চাই থাককচোন ক'ত যাওঁ তেতিয়াহ'লে। ক'ৰবালৈ ওলাই লিপষ্টিকখন নলগালে কিবা আঁতৰা যেন লাগে, হয়নে নহয় বাৰু? মোৰো এনেকুৱাই, লিপষ্টিক নলগাকৈ নোৱাৰোঁ, বাট এতিয়া কি হৈছে লাভো নাই। ক'ৰবালৈ ওলাই গ'লে ঘড়ীটো নিপিন্ধাকৈও নোৱাৰি। ওৱান অফ দ্য মষ্ট এচেঞ্চিয়েলৰ ভিতৰত পৰে ঘড়ীটো, স্পেচিয়েলি মোৰ কাৰণে। চ' এতিয়া অলপ বিস্কুট ভৰাই লওঁ, আৰু কিয় ভৰাইছোঁতো লাহে লাহে গম পাব, ভিডিঅ'টো চাই থাকিলে গম পাব। চ' নেক্সট আহোঁ ওৱান অফ দ্য মষ্ট এচেঞ্চিয়েল, এতিয়া মাস্কখন আৰু বিস্কুটৰ টেমাটো। চ' মই ৰেডি পূৰাপূৰি। চ' ব'লক তেতিয়ালৈ যাওঁ। এতিয়া আবেলি 5টা বাজিছে আৰু আমি বৰ্তমান গাড়ী লৈ আহিছোঁ বিশ্বনাথ কৃষি বিশ্ববিদ্যালয় কলেজৰ কেম্পাছত, যিটো কেম্পাছৰ এটা ভিডিঅ' মই আগতে আপোনালোকক দিছোঁ। আৰু ইয়াত বৰ্তমান মোৰ স্বামী কৰ্মৰত। আমি কেম্পাছৰ ভিতৰত নাথাকোঁ, বাহিৰত থাকোঁ, আৰু আমি আবেলি সময়ত ইয়ালৈকে আহোঁ, কাৰণ ইয়াত আবেলি ৰাস্তাবিলাক পূৰা খালীয়ে থাকে আৰু ইয়াত খোজকাঢ়িবলৈ খেলিবলৈ বহুতেই সুবিধা। আমি তিনিটা সেইখিনি ইয়াতে কৰিব পাৰোঁ, আৰু মোৰ গাড়ী চলোৱা হয় লগতে, কাৰণ গাড়ী চলোৱাটো বৰ্তমান মোৰ বৰ প্ৰিয় বুলিয়েই ক'ব লাগিব। বাহিৰততো যাব নোৱাৰোঁ, চ' ইয়াতে অকণমান দেৰি চলাওঁ। আৰু গাড়ীখন পাৰ্ক কৰি মই মাস্কখন লগাই নামি আহিছোঁ, আৰু এতিয়া মই খোজকাঢ়িম, পূৰা 1 ঘণ্টা মই খোজকাঢ়িম ইয়াত। আৰু খোজ কঢ়াটো বহুতেই ভাল এক্সাৰচাইজ, কাৰণ এনেইতো আমাৰ দিনটো ঘৰতে সোমাই থকা যায়। চ' এইখিনি সময় মই যিমান পাৰোঁ নিজৰ কেলৰি বাৰ্ণ কৰিব চেষ্টা কৰোঁ। আৰু চ' ব'লক তেতিয়াহ'লে। খোজকঢ়া আৰু ইয়ালৈ আহিলে মোৰ আৰু এটা উদ্দেশ্য হৈছে ইয়ালৈ অহাৰ, এই ৰাস্তাত ঘূৰি ফুৰা কুকুৰকেইটাক মই কিবা কিবি অলপ খাব দিয়া, কাৰণ ইয়াত হোষ্টেল আছে, হোষ্টেলবিলাক এতিয়া বৰ্তমান বন্ধ, আৰু হোষ্টেলত থকা কুকুৰবোৰ ৰাস্তাত এনেকৈ ঘূৰি ফুৰা মই দেখিছোঁ। বহুত দুখ লাগে। এইটো এটা দেখিছে, তাক আজি ফাৰ্ষ্ট লগ পাইছোঁ, দেখা নাই আগতে, তালৈ মই সেইকাৰণে তাক মাতি আনি অলপ বিস্কুট দিছোঁ। আৰু কিন্তু কাৰোবাৰ পোহনীয়া নিচিনাই লাগিছে, ডিঙিত বেল চেল লগাই থৈছে, ধুনীয়া কুকুৰটো দেখিবলৈ। ত' ইপিনে মই খোজকাঢ়ি থাকোঁতে আমাৰ ৰাইজসকলে, বাবু আৰু দেউতাকে পূৰা ক্ৰিকেট খেলত ব্যস্ত। তাহাঁত দুটা এনেকৈ সদায় খেলিবলৈ আহে, আৰু মই খোজকাঢ়োঁ, ইহঁতি খেলে, আৰু বাবুৱে এইখিনি সময় বহুত এনজয় কৰে। বাবুৱে বহুতেই ভাল পায়। বাবু যে হাঁহি হাঁহি খেলিবই নহয়। ইমান সময় খোজকঢ়াৰ পিছত মই বাৰ্ণ কৰিলোঁ 610 কেলৰি। চ' লেটছ গ' এগেইন। এয়া চাওক, মই যিটো বিচাৰি ফুৰিছিলোঁ, যিটো কুকুৰ সদায় মই খোজকাঢ়োঁতে লগ পাওঁ, সি আহিছে মোক দেখি দৌৰি দৌৰি পেলাই। বহুতেই কিউট হয়, আৰু মোৰ পিছে পিছে যাব এতিয়া সি গাড়ীৰ ওচৰলৈকে। চাওক, এয়া মোক ফ'ল' কৰে মোৰ পাৰ্টনাৰ। এয়া তাক মই গাড়ীৰ ওচৰলৈকে আনি বিস্কুট দিছোঁ। বহুত হেপ্পী হয় সেইকণ খাব পালেও। বৰ ভাল লাগে এইখিনি সময় মোৰ, সেইকাৰণে তাহাঁতক এটলিষ্ট মই কিবা এটা খুৱাব পাৰিছোঁ, বেলেগ নহ'লেও। এয়া মোৰ লগত এতিয়া কোনে জইন কৰিছে, বাবু। তাৰ খেলা হৈ গ'ল, ত' এতিয়া সি মোৰ লগত ৱাক কৰিব। চ' এতিয়া আমি দুটা সমানে সমানে যাম। চ' আমি দুটা ৱাক কৰিছোঁ, আৰু চব পিছে পিছে আমাক কোনে ফ'ল' কৰিছে। বাবুৱে তাৰ নামো ভাবিছে টিমি বোলে। আমি এতিয়া দৌৰিম, কাৰণ দৌৰিলে বেছি ফাষ্ট কেলৰি বাৰ্ণ হয় খোজকঢ়াতকৈ। চ' লেটছ গ'। ত' 10 মিনিটমান দৌৰাৰ পিছত মোৰতো অৱস্থা বেয়া, কাৰণ মই নোৱাৰোঁ আজিকালি বেছি দৌৰিব, কাৰণ একেবাৰে ষ্টেমিনা কমি গৈছে। আৰু এইফালে চব মোৰ মানুহজনে কি কৰিছে, পূৰা এক্সাৰচাইজ, আৰু এইফালে ই বহি আছে গাড়ীৰ ওচৰত, আৰু মোৰ এইপিনে মোটামুটি মই বহুত বেছি টায়াৰ্ড। আৰু কিমান কেলৰি বাৰ্ণ হ'ল, মই বাৰ্ণ কৰিলোঁ 145 কেলৰি, আৰু আমাৰ যাব হ'ল বৰ্তমান। বাই বাই। ত' এনেকেই আবেলিবোৰ পাৰ কৰোঁ। আপোনালোকৰ কেনেকুৱা লাগিল জনাব নাপাহৰিব, আৰু আপোনালোকে কেনেকৈ পাৰ কৰে মোক জনাব আবেলি সময়। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ত' তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।